মই ৰঞ্জন বৰগোহাঁই কৈ আছোঁ। বৰ্তমান আমাৰ দ্বিতীয়খন কুটুমচালি আমাৰ বকুল মাজগাঁও আমাৰ কুটুমৰ ঘৰতে পাতিছে। সেই গতিকে আজি আহিলোঁ কুটুমচালি খাবলৈ। আপোনালোকক জনাইছোঁ আজি গণৰাজ্য দিৱস, সমগ্ৰ দেশতে আমাৰ গণৰাজ্য দিৱস পালন কৰিছে। সেই গতিকে আজি কুটুমচালি এই সুযোগতে ইয়াতে পাতিছে। আৰু গণশিল্পী ৰাজীৱ হদিয়াৰ বিষয়ে আমি তেখেতৰ আত্মাই চিৰশান্তি পাওক, মোৰ ফালৰ পৰা সেইখিনি অনুৰোধ কৰিছোঁ। লগতে আমাৰ কুটুমসকলেও আশীৰ্বাদ জনাব। সেই বিষয়ে আমাৰ কুটুমৰ বকাই আছে, বকাই সৈতে আমি দুআষাৰ কথা পাতিবলৈ আমি চেষ্টা কৰিম। গৈ আছোঁ বৰ্তমান, চাওক পৰিৱেশটো। দেখিছে এই হ'ল কুটুমনীসকল আছে ইয়াত বৰ্তমান, দেখি আছে সকলো কুটুমনীসকল আছে ইয়াত। বৰ্তমান আমাৰ বকাইৰ ওচৰত যাবলৈ মই চেষ্টা কৰিছোঁ, চাব পাৰিব। এইফালে আমাৰ খোৱা বোৱা ব্যৱস্থা কৰিছে, চব বনাই আছে। যি কুটুমসকল আছে এয়া, এইটো হাঁহ মাংস ন? এইফালে জলপানৰ ব্যৱস্থা কৰিছে, কুটুমসকলক দিছে। কুটুমসকলে জলপান খোৱাৰ ব্যৱস্থা এইটো দেখাই আছোঁ চব, ঠিক আছে। আমি বকাই ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। গণশিল্পী ৰাজীৱ হদিয়াৰ বিষয়ে তেখেতৰ চিৰশান্তিৰ কাৰণে কথা পাতিবলৈ চেষ্টা বকাই হয়। এই আজি গণৰাজ্য দিৱসত আমি আমাৰ গণশিল্পী ৰাজীৱ হদিয়াৰ বিষয়ে তেখেতৰ ইতিমধ্যে মৃত্যু হ'ল। তেখেতৰ শান্তিৰ কাৰণে আমাৰ কুটুমসকলৰ ফালৰ পৰা কিবা ক'ব বিচাৰিছে? শান্তি নিশ্চয়কৈ। কিছুদিনৰ পূৰ্বে আমাৰ এগৰাকী জাতীয়তাবোধৰ লগতে জাতীয় চেতনাৰে সমৃদ্ধ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ হদিয়া আমাৰ মাজৰ পৰা পৰলোকগমন হ'ল। আমাৰ এই কথাই যথেষ্ট দুখিত কৰিছে, আমাৰ কুটুমসকলেও যথেষ্ট দুখিত। এই তেওঁৰ মৃত্যু যথেষ্ট সমবেদনা জ্ঞাপন কৰিছে। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ কুটুমসকলৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, তেওঁ য'তে নাথাকক তেওঁ যেন শান্তিৰে থাকে, সেইটো আমি কামনা কৰিছোঁ। আৰু আমি ৰাজীৱ হদিয়াক আচলতে পাহৰিলে নহ'ব, ৰাজীৱ হদিয়াক আমাৰ মাজতে জীয়াই ৰাখিব লাগিব। আৰু আমি ভাবিছোঁ যে তেওঁ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি নতুন প্ৰজন্মৰ যাতে আমি বিলাই দিব পাৰোঁ, নতুন প্ৰজন্মক জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে যাতে আমাৰ অসমীয়া জাতীয় জীৱনৰ প্ৰত্যেকজন ব্যক্তিয়ে উদ্যোগ গ্ৰহণ কৰিব লাগে, তাকে আমি কামনা কৰিছোঁ। লগতে আমি তেওঁলৈ, লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ আমাৰ কুটুমসকলৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। আমাৰ বকাইৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ গণশিল্পী ৰাজীৱ হদিয়াৰ বিষয়ে। তেখেতৰ খুব শান্তি হকে কুটুমসকলৰ ফালৰ পৰা আশীৰ্বাদ জনাইছে, তেখেতে শান্তি লাভ কৰে। গতিকে এইখিনি চমুকে আপোনালোকক দেখালোঁ পৰিৱেশটো। ধন্যবাদ।